নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। আজি আপোনালোকে গমেই পাব, থাম্বনেইল দেখি গমেই পাইছে যে আজি আমি PVC চিলিঙত কেনেদৰে লাইটবিলাক ফিটিং কৰিম। আজি সেইটো আপোনালোকক দেখুৱাই দিম। এইটো ভিডিঅ'ৰ পৰা আপোনালোকে আপোনাৰ ঘৰৰ চিলিংখন কেনেদৰে ডেক'ৰেশ্যন কৰিব সেইটো আপুনি ইয়াৰ পৰা শিকিব পাৰিব বা দেখিব পাৰিব। তো এইটো লাইট দেখিছে, এইটো 3 ৱাট POP লাইট, COP লাইট বুলি কয় এইটোক। এইটো লাইট মুভিং লাইট হয়। এইটো লাইট আমি কটাৰ বাবে কি কৰিম, চিলিঙৰ একেবাৰে চেণ্টাৰত আমি লাইটটো পেলাব লাগিব। ইয়াতে আগতে তাৰবিলাক পেলোৱা গৈছিল পইণ্ট হিচাপত, মানে ক'ত কোনটো লাইট হয় সেই হিচাপত আমি আগতে তাৰবিলাক পেলাই থৈছিলোঁ। তাৰ এটা আগন্তুক ভিডিঅ' আপোনালোকে আগন্তুক সময়ত পাই যাব। তো এনেদৰে আমি গোলকৈ এটা ফৰ্মা কাটি ল'ম লাইটটোৰ জোখৰ বাবে, আৰু এনেদৰে আমি চিন এটা দি ল'ম ধুনীয়াকৈ, দেখিব পাইছে। মানে এইটো যিটো চাৰ্কেল বনাইছোঁ আমি, সেই চাৰ্কেলৰ ভিতৰত আপোনাৰ লাইটটো সোমাই যাব। তো এনেদৰে কাটিবলৈ আমি কি কৰিম, এটা জোঙা ব্ৰাজিলেৰে এইটো ফুটা কৰি ল'ম আৰু 10 টকীয়া কাটাৰ এখনেৰে এইটো কাটি ল'ম। আপোনালোকে চাব পাৰে। এনেদৰে কাটি আমি কাটাৰেৰে আমি ধুনীয়াকৈ ইয়াক ফিনিচিং দিম, যাতে লাইটটোৰ ভিতৰলৈ সোমাই যায়। আৰু লাইটটোৰ যিটো জোখ, এই জোখটো এবাৰ একেবাৰে ধুব লাগিব, এই কৰি নহ'লে লাইটটো বেছি সোমাই যাব। আৰু চাব পাৰে এনেদৰে এবাৰ আমি কেনেদৰে লাইটবিলাক কাটি আছোঁ, ইয়াত দেখিব পাইছে। তো ফাইনেলি আমাৰ লাইটবিলাক কটা হৈ গ'ল, ইয়াত দেখিব পাইছে। যিবিলাক আপোনাৰ স্পট লাইট থাকে সেইবিলাক আমাৰ অলৰেডি কটা হৈ গ'ল। এইটো ফেনৰ পইণ্ট। আগতে এইবিলাক লাইট কাটি থৈছিলোঁ, একে চিষ্টেমৰে লাইটবিলাক কাটিব লাগে, চাব পাইছে আপোনালোকে ধুনীয়াকৈ। এতিয়া লাইটবিলাক কটা হোৱাৰ পাছত আমি যিবিলাক তাঁৰ আছে সেইবিলাক উলিয়াই ল'ম আৰু ইয়াৰ কানেকশ্যন কৰি লাইটবিলাক ফিটিং কৰি লৈ যাম। এতিয়া দেখিব পাইছে লাইটবিলাক কি ধুনীয়াকৈ ফিটিং হৈছে। আমি কালাৰ অনুযায়ী আমি লাইটবিলাক মিলাই লৈছোঁ, গ্ৰীণ, পিংক, য়েল্লো, ব্লু, এনেদৰে মিলাই ক'ত কি লাগে আমি এনেদৰে ফিটিং কৰি যাম। চাব পাৰে এই লাইটৰ জেগাত আমি পইণ্টবিলাক থৈ দিছিলোঁ আগতে, যেতিয়া আমি চিলিং বনোৱাৰ আগতে এনেদৰে আমি থৈ দিছিলোঁ। তো এতিয়া আমাৰ গোটেইখিনি লাইট ফিটিং হৈ গ'ল, চাব পাৰে। লাইটখিনি ফিটিং হোৱাৰ পাছত আমি এবাৰ টেষ্টিং কৰি চাম কালাৰবিলাক মিলিছে নে নাই। তো এতিয়া আমি চুইচ দিব গৈছোঁ, চুইচ দিয়াৰ পাছত আপোনালোকে চাব পাৰে, এয়া চাওক লাইটবিলাক জ্বলি উঠিল আমাৰ। এইটো হ'ল দিনৰ পোহৰ। আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব, আমি ৰাতি কেনে লাগে চিলিংখন সেইটো আপোনাক দেখুৱাই দিম। তো হৈ গ'ল আমাৰ গোটেইখিনি লাইট ফিটিং। এতিয়া আমি প্ৰায় ৰাতি হৈ আহিছে, এতিয়া পোহৰবিলাক আপোনালোকে চাব পাৰিব ধুনীয়াকৈ। বৰ ধুনীয়া হৈছে পোহৰবিলাক, নিশ্চয় আপোনালোকে ভিডিঅ'ত চাই গম পাইছে। PVC চিলিঙৰ এটা এডভান্টেজ কি যে এইটো কালাৰ কৰিব নালাগে ফল চিলিঙৰ দৰে। কামবিলাক অলপ বেছি হয়, তথাপি ভালদৰে কৰিলে কামবিলাক কৰিব পৰা যায়। চাওক এইবিলাক ডাঙৰ লাইট দিছোঁ, 12 ৱাটৰ লাইট, ৰুমটোত বৰ ধুনীয়া পোহৰ হৈছে। কালাৰিং লাইটৰ বাবেও বৰ ধুনীয়া হৈছে ৰুমটো, দেখিবলৈ পাইছে। তো এতিয়া আমাৰ লাইটবিলাক কটা হৈ গ'ল। এতিয়া আমি লগাম ট্ৰে লাইট। ইয়াৰ ট্ৰে লাইটৰ বাবে আমি এটা এক্সকুইক নামৰ এটা আঠা আনিছোঁ। এই আঠাটো আমি এই ট্ৰে লাইটডালৰ লগাই এই আঠাটো আমি চিলিঙত এনেদৰে লগাই দিছোঁ। এই আঠাবিলাক লগোৱাৰ পিছত ধুনীয়াকৈ ফিটিং হৈ যায় লাইটবিলাক, চাব পাৰে। তো গ্ৰীণ কালাৰৰ ট্ৰে লাইট, এই বাউণ্ডাৰীটো দিয়াৰ পাছত আপোনালোকে দেখিব কেনে এটা উজ্জ্বলতা বাঢ়িব এই ৰুমটোৰ, চাব পাৰে। এনেদৰে আঠা লগাই আমি ট্ৰে লাইটবিলাক ফিটিং কৰি দিম। তো ফাইনেলি আমাৰ ট্ৰে লাইটটো লগোৱা হৈ গ'ল, এয়া দেখিছে বৰ ধুনীয়া লগা হৈছে ৰুমটো, আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টোৰ জৰিয়তে। চাওক ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন আহিছে বা যিসকলে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ আছে বা যিসকল ল'ৰা ভৱিষ্যতে ইলেক্ট্ৰিচিয়ান কাম কৰিব বিচাৰে তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি নতুন ভিডিঅ' 2 এদিনৰ মূৰে দি থাকিম। তো শিকিব পাব কেনেদৰে আমি ইলেক্ট্ৰিকেল কামবিলাক কৰোঁ, ফল চিলিঙত লাইট কেনেকৈ লগাওঁ, PVC চিলিঙত লাইট কেনেকৈ লগাওঁ, এইবিলাক শিকিব পাব এই ভিডিঅ'ৰ জৰিয়তে। চাওক এইটো পিংক কালাৰ এটা বেলেগ ৰুম আছিল, এই ৰুমটোত আমি পিংক কালাৰৰ এটা ট্ৰে লাইট দিছোঁ, চাব পাৰে বৰ ধুনীয়া দেখা গৈছে, চাব পাৰে এনেদৰে।
তো ভিডিঅ'টোৰ লগত জড়িত থাকক, লাইক কৰিব, কমেণ্ট কৰিব আৰু অৱশেষত যিসকল নতুন আহিছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব।